নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অকল এন্থৰিয়াম ফুল আৰু এইবোৰ হৈছে ইনডোৰ প্লান্ট আৰু এই ফুলবোৰ বিনা মাটিত জীয়াই আছে আৰু কেনেকৈ জীয়াই আছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে দেখিবলৈ পাব। আৰু এই এন্থৰিয়াম ফুলবোৰ অকল কোকোপিট আৰু ভাৰ্মি কম্পোষ্টৰ সহায়ত জীয়াই আছে। ইয়াতে কোনো মাটি ব্যৱহাৰ হোৱা নাই। আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। আৰু দেখিবলৈ পাব ইয়াতে অকল এন্থৰিয়াম ফুল কালাৰ মিক্স হৈ আছে। আহক তেনেহ'লে এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে। এইবোৰ চাইনা আৰু থাইলেণ্ডৰ পৰা অনা হৈছে ভাৰতত, আৰু ভাৰতত অহাৰ পিছত গোটেই ভাৰতবৰ্ষৰ চাৰিওফালে এইবোৰ ফুল নাৰ্চাৰীত বিয়পি পৰিছে। আৰু এয়া আপোনালোকে দেখা পাইছে চাইনাৰ পৰা অনা ফুল।